হেল্ল' এভৰিৱান, আৰু এটা নতুন কবিতালৈ মই ভৈৰৱী আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম স্মৃতি। কবিতাটি লিখি পঠাইছে শিৱসাগৰৰ সুৰজিত বৰুৱাই। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ কবিতা স্মৃতি। অতীত বিচাৰি আজিও থমকি ৰওঁ। ক'ত আছে এই সোণালী শৈশৱবোৰ? শৈশৱৰ মধুৰ স্মৃতিয়ে আজিও জীপাল কৰি তোলে তত্ত্বগধুৰ জীৱনৰ প্ৰতিটো পল অনুপল। তাহানিৰ ছবিকে তুলি ৰোমন্থন কৰিছোঁ প্ৰতিটো ক্লান্তময় সময়। শৈশৱ বোলে এবাৰ গ'লে আৰু দুনাই নাহে। তাকেই ভাবি ক্ষুদ্ৰ হৃদয়ৰ কোনোবা একোণত আৱেগৰ কোলাহল উঠে। লক্ষ্যহীন পথৰ যাত্ৰী হৈ অনাহকে দৌৰিব লাগিছোঁ। সঁচা অৰ্থত জীৱনৰ সংজ্ঞানো কি? তাৰে অনুসন্ধানত হাবাথুৰি খাই ফুৰিছোঁ। মুকলি আকাশৰ তলত এখনি উকা কাগজৰ দৰেই নিঃশব্দে পৰি অপেক্ষা মাথো বৰষুণ জাকলৈ। কিজানিবা বৰষুণৰ প্ৰতিটো টোপালেই লিপিবদ্ধ কৰেই উকা কাগজৰ বুকু ক্ৰমে হাদিৰ পৰা অন্তলৈ। সন্ধিয়া নিৰ্জনতা ভেদ কৰি জোনাকী পৰুৱাইও অবিৰতভাৱে গতি কৰিব লাগিছে। এনে অনুভৱ হৈছে যেন জোনাকী পৰুৱা নহয়, মোৰ শৈশৱে মোক হাত বাউলি দি কাতৰ সুৰে মাতিব ধৰিছে, আৰু মই তাকে অনুসন্ধান কৰি বাট লওঁ। কিন্তু ক্ষন্তেক পাছতেই অতীত ক'ত তাক বিচাৰি আজিও চোন মই থমকি ৰওঁ।